মনত বহুত আশা লৈ আহিছিলোঁ এইবাৰ ঘৰত কৰিবলগীয়া বহুত কেইটা কাম আছিলে কঠিয়াতলিখিনি দেখিও মনটো ভাল লাগিছে দেউতাৰ হাঁহিয়ে কৈছে নহয় কিবা নিশ্চয় ভাল লগা কাম ঘটি আছে এয়া মাইনুবাই নাচি নাচি জালত মাছ উঠাই আছে কিন্তু হঠাতে অহা বৰষুণ জাকে বতাহ জাকে গোটেই কঠিয়াখিনি শেষ কৰি দিলে খুব বেয়া লাগিল মনটো আছো বৰ্তমান ঘৰত এয়া ৰাতিপুৱাৰ সময় এইবাৰ আচলতে আমি ঘৰৰ পানীৰ কামখিনি কৰিম ভাবি আহিছিলোঁ কিন্তু বৰষুণৰ কাৰণে বৰুণ কৰিবলৈ নোৱাৰিলোঁ সেইবাবে কামখিনি ৰখি গৈছে এয়া চাওকচোন কঠিয়াতলিখিনি কিমান বেছি ধুনীয়া দেখাইছে আৰু এই পিনৰ পৰা দেউতা আহি আছে হাকুটিখন লৈ মানে জীয়েকক মাছ ধৰিবৰ কাৰণে সুবিধা কৰি দিছে পিছপিনে মাইনুবা ভিন্দৌ আৰু মা ইছ হাঁহি চাওক এপিনে মাইনুবাহঁতে মাছ উঠাই আছে একে ক'বই পৰা নাই নাচি বাগি ইমানেই ভাল পায় মাছ ধৰি জোকলে ভয় আছে মানে বহুত ভয় কৰে কিন্তু এনেকৈ মাছ উঠালে জোক যিহেতু গাত নালাগে সেইবাবে এনেকৈ মাছ উঠাই ভাল পায় ময়ো বৰ ভাল পাওঁ দেই এনেকৈ মাছ উঠাবলৈ কেনে মানে এতিয়া মাছৰ হেৰি শুনিছে যদি আৰু ঘৰ যাব নবীয়া বাহিৰত অলপ অলপ বৰষুণ দি আছে তেনেকৈ মাছ ধৰি আছে অকণমান ঠাণ্ডা লাগিছে গতিকে গৰম চাহ একাপৰ ইমানেই বেছি প্ৰয়োজন হৈ আছে মই আহিছোঁ চাহ বনাবলৈ আৰু ঘৰত থকা সময়খিনি মোক ক'তো ওলাই নাযাওঁ ঘৰত থাকিয়ে কিবা মোৰ ভাল লাগে আমাৰ মাৰ আকৌ এটা স্বভাৱ আছে যিমানেই চেনি নানক কিয় এটা ডাঙৰত থৈ এটা সৰু তেনেকৈ বক্স এটা তেনেকৈ থৈয়ে দিব মানে কেতিয়াও একেলগে নথয় বা এটাই ভঁৰাল নকৰে প্ৰায় মেক্সিমাম বস্তু মিঠাতেল হওক চাহপাত হওক হালধি বাৰু এটাতে থয় মেক্সিমাম বস্তু মই এনেকৈ ডাবল কৰি থৈ দিয়ে কি কাৰণে থৈ নাজানো বহুত সৰুৰ পৰাই দেখি আছোঁ একেলগে আছে দুইটা ওচৰতে কিন্তু ভঁৰাল বেলেগ বেলেগ আপোনাৰ মাও আমাৰ মাৰ নিচিনাই নেকি বাৰু মিঠাতেল কৈছিলোঁহে উদাহৰণ এইটো চাহপাতৰ উদাহৰণ এইটো সকলো ঠিকেই আছিল তেনেতে হঠাতে বহুত জোৰত বৰষুণ আহিলে বতাহ আহিলে গোটেই কঠীয়া বৰবাদ কৰি দিলে আমাৰে নহয় বহু লোকৰ এনেকুৱা হৈছে আৰু এনেকুৱা ক্ষতিয়ে মানুহৰ মনত বৰ আঘাত দিয়ে কাৰণ সকলোৱে নিজৰ খেতিখিনিক লৈ বহুত সপোন দেখে আমাৰ দেউতায়ো মনত বহুত বেছি দুখ পাইছে বহুত আশা কৰি আছিলে অহাকালি আমি তেজপুৰলৈ যামগৈ সেইকাৰণে যিমান যেনেকৈ পাৰে মায়ে কিবা কিবি গোটাই পেলাই খুৱাইছে আৰু এয়া চাওক নাৰিকল ৰুকা গাখীৰ চাহ খাবলৈ লৈছোঁ খুব প্ৰিয় মুখে ধোৱা নাই মুখে মোচা নাই তেনেকুৱা ভাল লাগে দিয়া নাই সেইখিনি দিয়া নাখাওঁ মই ক'ৰবাৰ পৰা আহি মুখ ধুই মুখ নমচাকৈ চাহ খাব ইমান মানে গাখীৰ চাহৰ কাৰণে নাপায় কিন্তু মা সদায় মাকে হয় সেইটো হয়ে বুজি পাইছানে আৰু তোমাক কি লাগে আকৌ পানী হা ঘৰত আহি ঠিকছে ৰেষ্ট লৈছোঁ পুৰা ৰেষ্ট লৈছোঁ শুইছোঁ দিনত আজিতো প্ৰায় দিনটো শুয়ে থাকিলোঁ নেকি এবাৰ উঠিছোঁ আকৌ শুইছোঁ কৈছোঁ নহয় অহাকালি তেজপুৰ যাম মায়ে য'ত যেনেকৈ যি পাৰে গোটাই খুৱাইছে এয়া কেঁচা আম যি মোৰ আটাইতকৈ বেছি প্ৰিয় মায়ে খুব ধুনীয়াকৈ কাটি নিমখ ছটিয়াই দিছে তোমাৰ মানে পুৰা ভালকৈ মনত আছে ন মই টেঙা আম খাই ভাল পাওঁ বুলি হা যিমান পকা আম থাকিলেও পকা আমকেইটা বেলেগক দি শেষ কৰিব কথা নাই কিন্তু এটা হ'লেও কেঁচা আম মায়ে এক্সট্ৰাকৈ ৰাখি দিয়ে এতিয়াও চাওক এয়া কাটিবলৈ লওঁতে 3টামান আম আছে তাৰে ভিতৰত যিটো পকা সেইটো মোক দিয়া নাই কেঁচাটো দিছে যিহেতু মায়ে জানে যে মই কেঁচা আমহে মোৰ আটাইতকৈ প্ৰিয় খুব ধুনীয়াকৈ নিমখ সানি দিছে মা থেংক ইউ মাদাৰ ইয়াত অহাৰ পৰা বৰষুণ মই এতিয়া এনেও বৰষুণ বেছি পাওঁ বাৰু দিয়া আৰু মাকৰ অন্তৰ যে সেইকাৰণে ব্যস্ততাৰ মাজত হ'লেও খুব ধুনীয়াকৈ আমাৰ আটাইৰে প্ৰিয় তেল পিঠা বনাই দিছে মই হাজাৰ বনালেও মই বনালে পিঠাটো এনেকুৱা নহয় ন কথাই ক'ব পৰা নেকি কোৱাচোন কান্দিবা নেকি খাওঁ লাগিছে এই সোৱাদৰ ভাগ নহয় আমাৰ মায়ে মানে বহুতেই বেছি টেষ্টিকৈ বনায় এই পিঠাটো তেল পিঠা একদম পূৰা এতিয়া গৰম হৈ আছে এতিয়া খাব পৰা নাই একদম পূৰা লাবৰ এনেকৈ যদি কোমল হয় বহুত ভাল লাগে আৰু এই মেইনটো হৈছে আমাৰ চুৰা যিটো গুড় আমি আৰু এইটো আৰু এক্সট্ৰাকৈ এইটো বনাই ল'ব নালাগে ডাইৰেক্ট আমাৰ বজাৰতে কিনিবলৈ পায় গাখীৰ চাহ গাখীৰো আছে গাখীৰো আকৌ ব্ৰেণ্ডেড গাখীৰ ঘৰৰ গৰু গাখীৰ আহে কৈছে গাখীৰকে খা নহ'ব ইয়াৰ লগত আকৌ গাখীৰ নহ'ব গাখীৰ চাহটোহে ভাল লাগে আৰু সৰু মাইনা নাই মিছ কৰা হৈছে অকণমান মিছ কৰা মানে কি জানানে এনেকৈ দেখাই অন কেমেৰাতে মিছ কৰিছে নাই সঁচাকৈ মানে একবাৰ মিছ কৰা নাই তাই আৰু বা মায়ে বনাইছে এই পিঠাবিধ কাৰ কাৰ প্ৰিয় কমেণ্ট ছেকশ্যনত জনাব আৰু আমাৰ ঘৰলৈকে
যেতিয়া আহিব বিচাৰে আপোনালোক আহিব আৰু অহাৰ আগতীয়াকৈ কৈ থব যদি আমাৰ মাৰ হাতেৰে খাই চাবলৈ মন আছে তেতিয়াহ'লে একচুৱেলি বনাব বহুতে জানে সকলোৰে হাতৰে টেষ্ট কিন্তু মোৰ আকৌ আমাৰ মাৰ হাতৰ এই তেল পিঠাটো খুব প্ৰিয় আৰু তোমাকে মই ধৰি থাকোঁতে মোৰ প্ৰিয় বস্তুটো ঠাণ্ডা হৈ আছে আৰু এটা কথা মাইনুবাই বনোৱা ভাল পাওঁ মাইনুবাই বনোৱা নামঘৰত আছিলে কুলকুলি বজাইছা আৰু নাম গাইছে তুমি বজাব জানিছা পাৰিছা এনেকে কি বুলি কয় পাৰিছে নাই তুমি শিকাই দিছানে নাই নাজানে সেইকাৰণে নাজানো বুলি কৈছে ন এতিয়া আইডিয়া তোমাৰ কাৰণে কি বনাইছে চোৱা সেইটো তোমাৰ কাৰণে সাৰপ্ৰাইজ Oh my god কিমান যে ভাল পায় তাই যেতিয়া আমি আহিম বুলি সিদ্ধান্ত লৈছো যেতিয়া আমি আহিম বুলি সিদ্ধান্ত লৈছো তেতিয়াই মাক ফোন কৰি কৈছে মনৰ আইতা তুমি এই পিঠাবিধ বনাবা তাৰপিছত দেউতাক ফোন কৰি কৈছে ককা চূড়া আনিবা বজাৰৰ পৰা গতিকে তাই এই টেষ্টটো বুজি পায় এইটো খুব ভাল পায় খাবৰ কাৰণে আৰু কেতিয়াবা পিঠাগুৰি নাথাকিলে মায়ে কি কৰে মালপোৱাকে বনাই পেলাই খুৱায় কিন্তু এইটো তেল পিঠা ওয়াও 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 জাস্ট ওয়াও বাৰু খাই ল দেই মা হয় যে সেইবাবে গোটেই দিনটো ইমান বৰষুণৰ পিছতো আমাক কি যে বনাই খুৱাইছে নহয় বাৰু নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়